ভারতীয় জনতা পার্টি গোটেই ভারতবর্ষত আমি আমার মাননীয় ভারতবর্ষের প্রধানমন্ত্রী শ্রীযুত নরেন্দ্র মোদী দেৱৰ নেতৃত্বত যে 9 বছর আমি কার্যকাল সম্পূর্ণ কৰিলোঁ তার সুশাসন সেবা আর কল্যাণকামী আমি আমার মাননীয় প্রধানমন্ত্রী দেবে কি কাম করিলে ভারতবর্ষত ভারতীয় জনতা পার্টি নেতৃত্বাধীন সরকারে তাক লৈ আমি গাঁৱে ভূঞে আর বিভিন্ন কার্যকর্তা আর গোটেই ভারতবর্ষ গোটেই রাইজ লৈ আমি এইখন এটা মেসেজ আমি লৈ যাব বিচাৰিছোঁ যে ভারতীয় জনতা পার্টিয়ে ভারতবর্ষত শাসনত আহাৰ পিছত আমি কি সেৱা কৰিলোঁ কি কল্যাণকামী কাম কৰিলোঁ আৰু ভাৰতবৰ্ষত আমি কি সুশাসন দিলোঁ তাৰ এক নজিৰ ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। যোৱা কিছুদিন আগতে বালাচৰত যি এক মহা ৰেল দুৰ্ঘটনা হ'ল তাতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী এজন দায়িত্বশীল কাৰ্যকৰ্তা হিচাপে হিচাপে তাত গৈ তেওঁৰ গোটেই টিমটো লৈ তেওঁ তাতে উপস্থিত হৈ যি তাৰমানে ত্ৰাণ কাৰ্যত তেওঁ তাৰমানে কেনেকা নিজে গৈ তাতে যে কাম কৰিছে তাৰে এক দৃষ্টান্ত আমি ইয়াতে তাৰমানে ক'ব বিচাৰিছোঁ। আৰু আমাৰ ভাৰতৰ যিজন তাৰমানে যশস্বী প্ৰধানমন্ত্ৰী আৰু অসমৰ আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত আজিৰ দিনত আমি ভাৰতবৰ্ষ আৰু অসমত আমি এক সুশাসন আমি দিবলৈ সক্ষম হৈছোঁ। যেনেকা আপুনি যদি আমাক যদি আজিৰ দিনত যদি আপোনালোকে যদি কয় বা আপোনালোকে নিজেও দেখিবলৈ পাইছে আমি মহিলাবিলাকক আমি কিমান সুৰক্ষিত আমি তাৰমানে কৰিবলৈ সক্ষম হৈছোঁ, মহিলাক আমি কিমান তাৰমানে সন্মান দিছোঁ। বাল্য বিবাহলৈ আমাৰ যি এক তাৰমানে যোজনা চলিছিল তাৰ পৰা আমি তাৰমানে মহিলাবিলাকৰ যি মানে সুৰক্ষা আৰু মানে মহিলাবিলাকৰ যি সবলীকৰণ তাক আমাৰ চৰকাৰৰ দিনত কিমান ভালদৰে হৈছে উপস্থাপন তাক আপোনালোকে নিজে তাৰমানে দেখিবলৈ পাইছে। আৰু অনাগত দিনত আমি এই মহাসম্পৰ্ক অভিযানৰ যোগেদি আমি ভাৰতবৰ্ষৰ চকু কোণে আৰু বিশেষকৈ আমি যিহেতু 5 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিত আজি আমি এক সংযুক্ত মোৰ্চা সন্মিলন কৰিলোঁ। সংযুক্ত মোৰ্চা সন্মিলন কৰাৰ উদ্দেশ্য হৈছে আমি ভাৰতীয় জনতা পাৰ্টি আমি আমব্ৰেলা সিস্টেমত কাম কৰোঁ। আমাৰ এই ভাৰতীয় জনতা পাৰ্টিৰ মূল সমিতিৰ আণ্ডাৰত 8টা আমাৰ মোৰ্চা আছে, যেনেকা মহিলা মোৰ্চা, যুৱ মোৰ্চা, কিষাণ মোৰ্চা, OBC মোৰ্চা, অনুসূচিত জনজাতি মোৰ্চা, অনুসূচিত জাতি মোৰ্চা, চাহ জনগোষ্ঠীয় মোৰ্চা আৰু সংখ্যালঘু মোৰ্চা। আমি সকলোৱে একেলগত হৈ এক আমব্ৰেলাৰ তলত আমি দায়বদ্ধতাভাৱে আমি ভাৰতীয় জনতা পাৰ্টিৰ সুদূৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু ভাৰতীয় জনতা পাৰ্টিক BTC অঞ্চলত আমি প্ৰতিষ্ঠা কৰাৰ হকে আমি আপ্ৰাণ আমাৰ প্ৰয়াস আমি জাৰি ৰাখিছোঁ আৰু অনাগত দিনত তাৰ ফল আপোনালোকে দেখিবলৈ পাব। খুলুমবাই আজিৰ ভাৰতীয় জনতা পাৰ্টিৰ 5 নং যি কোকৰাঝাৰ লোকসভা সমষ্টি আছে এই সমষ্টিৰ অন্তৰ্গত আমাৰ 4টা মণ্ডল 5টা মণ্ডলে এই 5টা মণ্ডলৰ বিজেপিৰ যি আমাৰ মৰ্চাৰ কাৰ্যকৰ্তাসকল আছে তেওঁলোকক লৈ এখন সংযুক্ত মৰ্চা সন্মিলন সভা ইয়াত অনুষ্ঠিত হয়। এই সভাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি 9 বছৰ কাৰ্যকাল সম্পূৰ্ণ হ'ল সেই হেতুকে আমাৰ যি মহা জনসম্পৰ্ক অভিযান 30 মে'ৰ পৰা 30 জুনলৈ চলি আছে সেই হেতুকে আজি আমি মৰ্চাসকলৰ এই সন্মিলনত আমি অৱগত হওঁ যে আমি গাঁৱলৈ গৈ ঘৰ লৈ গৈ মহা জনসম্পৰ্ক কৰিব লাগিব আৰু মোদীজীয়ে যে এই 9 বছৰ কাৰ্যকালত আমাৰ দেশৰ কিমান উন্নতি কৰিছে আমাক সকলোকে আজি মহিলা সবলীকৰণেই কওক, আপুনি কৃষকসকলৰ বাবেই কওক, আজি সকলো ক্ষেত্ৰতে আৰু সকলোৰে বাবে যি বিকাশ কৰিছে উন্নতি কৰিছে সেইবোৰ আমি জনতালৈ আমি লৈ যাব লাগিব, ঘৰ লৈ যাব লাগিব, গাঁও লৈ যাব লাগিব। সেয়াই আজি এই মৰ্চা সন্মিলনৰ উদ্দেশ্য আছিলে আৰু আমি আজিৰ পৰাই আমি জনসম্পৰ্ক ভালদৰে অভিযানটো চলাম। আমি সংকল্পবদ্ধ মহিলা মৰ্চাই আজি ভাৰতীয় জনতা পাৰ্টি আমি গোটেই ভাৰতবৰ্ষত যোৱা 30 তাৰিখৰ পৰা আগন্তুক 30 তাৰিখলৈকে আমি মহাসম্পৰ্ক অভিযান আমি আৰম্ভ কৰিছোঁ। এইখন অভিযানৰ আমাৰ মুখ্য উদ্দেশ্য হৈছে ভাৰতীয় জনতা পাৰ্টি শ্ৰীযুত আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ যি সুশাসন সেৱা আৰু কল্যাণমূলক যি কাম
আমি যোৱা 9 বছৰত আমি কৰিবলৈ সক্ষম হৈছোঁ। তাকে আমি আমাৰ ভাৰতবৰ্ষত বিভিন্ন চকু কোণে বিভিন্ন অঞ্চলত গোটেই ভাৰতবৰ্ষত আমি ইয়াত এক সুবিস্তাৰ এক সুপ্ৰচাৰ কৰাৰ কাৰণে আৰু ৰাইজক অৱগত কৰাৰ কাৰণে আমি মহাসম্পৰ্ক অভিযান আমি আৰম্ভ কৰিছোঁ। তাৰে এক পৰ্যায়ক্ৰমে আজি আমি 5 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিত আমি সংযুক্ত মোৰ্চা সন্মিলন কৰিছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টি এক আমব্ৰেলা ষ্ট্ৰাকচাৰত আমাৰ দলটো আছে। আমাৰ দলত ভাৰতীয় জনতা পাৰ্টিৰ মূল সমিতিৰ বাহিৰে আমি 8টা মোৰ্চা ইয়াতে আছোঁ, যেনেকা সংখ্যালঘু মোৰ্চা, কিষাণ মোৰ্চা, অনুসূচিত জনজাতি মোৰ্চা, অনুসূচিত জাতি মোৰ্চা, OBC মোৰ্চা, মহিলা মোৰ্চা, যুৱ মোৰ্চা আৰু চাহ জনগোষ্ঠী মোৰ্চা। আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্বশীল কাৰ্যকৰ্তা। তো আমি আমাৰ প্ৰথমবাৰৰ কাৰণে আমি গোটেই মোৰ্চাবিলাকক লৈ বিধানসভা ক্ষেত্ৰ অঞ্চলত আমি এক সংযুক্ত মোৰ্চা সন্মিলন কৰিছোঁ আৰু আমি এক প্ৰয়াস কৰিছোঁ এক ভাৰত শ্ৰেষ্ঠ ভাৰত, ভাৰতৰ ৰাষ্ট্ৰ নিৰ্মাণৰ হকে আমাৰ ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ যি বলিষ্ঠ ভূমিকা, তাক লৈ আমি ভাৰতবৰ্ষত শান্তি সমৃদ্ধিৰে ভাতৃত্ব বন্ধনৰে এক এনাজৰী কৰি